আজি ভিডিঅ'টো অলপ দীঘল হ'ব। ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ ঘৰৰ পৰা মৰিগাঁৱলৈ যাওঁতে ৰোডত কি বস্তু পায় তাকে দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ। আৰু এয়া হ'ল আমাৰ ঘৰৰ পৰা ওলাইছোঁ ৰাস্তাটো। আমাৰ ঘৰৰ পৰা ওলোৱা চিচি ব্লক ৰোডটো এইটো। তাৰপৰা অলপ আগত আহিয়ে মেইন ৰাস্তাত পোৱাৰ লগে লগে বাজাজ জিলা এখন পোৱা যায়। এখন নতুনকৈ খুলিছে, বেছি দিন হোৱা নাই। আগতে এইখিনিত জিম চেণ্টাৰ আছিলে। তাৰ অলপ আগতে আমি আকৌ পালোঁহি সোণাইগাঁও। সোণাইগাঁৱতে আমাৰ এখন ধাবা আছে, কাঠমিল আছে অপজিটত। তাৰপিছতে আমাৰ নগাঁও ষ্টেণ্ডটো পালোঁহি। ইয়াতে আমাৰ নগাঁও ষ্টেণ্ড, নগাঁৱলৈ যোৱা মানুহখিনি ইয়াতে উঠায়। তাৰপিছত অলপ আগতে আমি আকৌ এতিয়া পামহি ইলেক্ট্ৰিচিটি বৰ্ড। ইয়াতে মানুহবিলাকে সকলোৱে বিলবোৰ পে' কৰেহি, কাৰেণ্টৰ বিলবোৰ। তাৰ অলপ আগতেই এগ্ৰিকালচাৰ অফিচো আছে। লগতে আকৌ আমাৰ কলেজখন আছে, কলেজৰ ফিল্ডখন আৰু কলেজখন আছে। সেইখন হ'ল আমাৰ মৰিগাঁও কলেজ। মৰিগাঁও কলেজৰ নামটো সলনি কৰি দিলে এতিয়া। তাৰ এইখিনিতে আকৌ ধুনীয়াকৈ ইয়াতে বাদাম চাদাম ধুনীয়াকৈ হেৰি কৰি থাকে দেই, গৰম গৰম বাদাম পোৱা যায়। এইখন হ'ল আমাৰ পুলিচ ৰিজাৰ্ভ ফিল্ডখন, পুলিচ ৰিজাৰ্ভৰ এইখন। এইখিনি ঠাই আমি কৌডুমুখ বুলি কওঁ। আকৌ অকণমান আগত আহি আমাৰ এম বজাৰখন পাই গ'লোঁ। এম বজাৰখনৰ পৰা অপজিটতে আকৌ বিশালখনো আছে। আজিকালি মল আমাৰ মৰিগাঁৱত বহুতকেইটা হৈ গ'লগৈ। এইটো হ'ল ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ পৰা আকৌ এতিয়া আহি থাকোঁতে প্ৰাইমাৰ্টখন পালোঁহি। প্ৰাইমাৰ্টখনৰ আগত আকৌ এটা মল পাম। আমাৰ এতিয়া বিশেষকৈ মলেই হৈ গ'ল 4টা। এইটো হ'ল স্মাৰ্ট বজাৰ। আৰু মই ইয়াতে অলপ বজাৰ চজাৰ কৰিম। প্ৰায় মই বজাৰ ইয়াতে কৰোঁ, পাকঘৰৰ বজাৰবিলাক। বেছিখিনি মানে ইয়াতেই মোৰ বজাৰ কৰা হয়। পাকঘৰৰ বজাৰ হওক বা কাপোৰ কানি ইমান লোৱা নাযায় ইয়াৰ পৰা। কিন্তু মই কিটচেনৰ বজাৰখিনি ইয়াৰ পৰা লওঁ। সকলোখিনি পাওঁ, চব্জিৰ পৰা আদি কৰি আটাইখিনি পাই যাওঁ যে একে ঠাইতে। বজাৰখিনি ল'বৰ কাৰণে ভাল হয়। কাপোৰ নলওঁ বুলি ক'লোঁ হয়, কিন্তু মিষ্টাৰে আকৌ কৈ আছে চোৱা এযোৰ কাপোৰ চোৱাচোন, তোমাৰ পচন্দ হয় যদি লোৱা, চোৱাচোন। তেখেতৰ মানে ইমান আপত্তি, সেইকাৰণে কাপোৰ চোৱাত ব্যস্ত হৈ গ'লোঁ। আকৌ মই কৈছোঁ নলওঁ ইয়াৰ পৰা কাপোৰ, নালাগে মোক। আকৌ নাই একেবাৰে জবৰদস্ত কৰি আছে। যিহেতু কৈছে চোৱাচোন এযোৰ যদি পচন্দ হয় লৈ লোৱাচোন এযোৰ, এনেই ৰাফ ইউজ কৰিবৰ কাৰণেতো ল'ব পাৰিবা ন, এনেকৈ কৈ আছে। মই বোলো নাই নহ'ব। তাৰপিছত আৰু কি হ'ল আৰু এটা আৰু যেনে তেনে এটা লৈ ল'লোঁ আৰু লৈ তাৰপিছত জোতা এযোৰ চাব দিলে। জোতা এযোৰতো মোৰ ভাল নালাগিল, লোৱা নাই। তাৰপিছত আকৌ এয়া কিচেনৰ সামগ্ৰী য'ত পোৱা যায় তালৈ আহি গ'লোঁ। কিচেনৰ সামগ্ৰী যিহেতু নিব আহিছোঁ, বেছিকৈ জৰুৰী হৈ আছে ঘৰতো, এয়া লৈ ল'লোঁ আটাইখিনি। আজিলৈ এতিয়া বিল পে' কৰা হৈ গ'লগৈ। আজিলৈ ইমানখিনিয়ে দেখালোঁ। মৰিগাঁও টাউনখনত আমাৰ দেখাইছোঁ। আৰু বহুতে সুধি থাকে মোৰ ঘৰটো, আপোনাৰ ঘৰটো কোনখিনি ঠাই, মই সেইকাৰণে অলপ দেখাইছোঁ। মোৰ ঘৰৰ পৰা এনেকৈ যাব পাৰি মৰিগাঁৱলৈ, বাজাজ জিলাৰ পৰা এনেকৈ সোমাই আহিব পাৰি। সেইটো কাৰণে মই অলপ দেখাই দিলোঁ ভিডিঅ' আকাৰতে। আজিলৈ ৰাখিছোঁ বাৰু।